দে নমস্কাৰ দে সকলোকে মই নমস্কাৰ জনাইছো মোৰ আসলতে ইউটিউব চেনেল মোৰ আজি 2 মাহ 2-3 দিন হৈছে 2 মাহ কমপ্লিট হৈ 2-3 দিনত মানে ভৰি দিছো মানে 3 মাহত আসলতে বহুত কম খৰচত মই ভিডিঅ' বনাইছো দেই সঁচা কথা কৈছো বেছি খৰচ কৰা নাই এই মাইকটো লৈছো মই ফ্লিপকাৰ্ট নহয় এমাজনৰ পৰাই লৈছিলো মই এইটো মাইক তাৰ পাছত মই মোবাইলতে এডিটিং কৰিছো মই মোৰ নিজৰ মোবাইলত বাকি মই বেলেগ একো এবিলাক লোৱা নাই পাছলৈ লম চাগে কিন্তু এতিয়া নাই লোৱা কাৰণ চেনেলে যদি ডাঙৰ নাই হোৱা মই মানুহখিনি খৰচো ধৰক বাজেটৰ কথাও আহি যায় এতিয়া লাহেকে পাছত লম বৰ্তমান কিন্তু মোৰ 4000 ঘণ্টা যেটো ইউটিউবৰ ৰুলছ হেতু 4000 ঘণ্টা মোৰ ওয়াচ টাইমটো হৈ গল এক বছৰত ইউটিউবৰ ৰুলছৰ মতে এটা বছৰত 1000 সাবস্ক্ৰাইবাৰ লাগে আৰু 4000 ঘণ্টা লাগে বাকি ফেসবুকত মানে কি হয় ফলো কৰা কৰিবা এনেকে হৈ যায় খুব সোনকালে কিন্তু ইউটিউবত ইমান সহজ নহয় ভিডিওটা দি দিলে মানে আপোনাৰ না যায় মানে নতুন নতুন ক্ৰিয়েটৰ সকলৰ কথা কৈছো সবৰে ক্ষেত্ৰত নহবও পাৰে কিন্তু মানে ভিডিওটো দিলে আপোনাৰ ভিউজ নাহে বা হেতু বস্তু ইউটিউবে প্ৰমোট নকৰে গটিকে ইমানো মানে সহজো নহয় বা টানো নহয় মই কবলৈ নাযাও কিন্তু বৰ্তমান মোৰ ওয়াচ টাইমটো কমপ্লিট হৈ গল আৰু মোৰ এতিয়া সাবস্ক্ৰাইবাৰ মানে 800ৰ ওপৰত হৈ আছে কিন্তু 1000 হোৱা নাই আৰু এইখিনিও মোৰ কমপ্লিট হল 2 মাহ 3 দিনত 2 মাহ 3 দিনত মোৰ এইখিনি হৈ গল বাকি আৰু মই খুব মানে কম বাজেটত মই ভিডিও বনাইছো মই নিজৰ মোবাইলতে মই এডিটিং মই নিজে কৰো আৰু ইমান কষ্ট মানে কি আৰু মাইকি মানুহে মানুহবিলাক আমাৰ আসলে সময় নাথাকে আজিকালি কি কম আৰু মানে লৰা ছোৱালী পৰা আদি কৰি ঘৰৰ খানা বনোৱা কাপোৰ ধোৱা গাত বহুত কাম তাৰ মাজতো মই সময় অকনমান উলিয়াইছো আসলতে সময় নাথাকে কিন্তু সময় উলিয়াব জানিব লাগে গতিকে যেটো বস্তু মই কাম কৰি ভাল পাওঁ তাৰ কাৰণে সময় উলিয়াইছো আৰু এইখিনি সময়লে মই নিজে এডিটিং কৰিছো আৰু ভিডিও বিলাক বনাইছো কেনেকুৱা হৈছে আপোনালোকে জনাব আপোনালোকে কমেন্টছ কৰিবচোন কৰবাত যদি কিবা মানে ভুল দেখা পাইছে বা ভাল হোৱা নাই মোক ক'ব মই এইখিনি নিজে শুধৰাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি কোনোবা জনা আছে তেতিয়াহলে মোক ক'ব আপোনালোকে মোক কমেন্ট কৰিব পাৰে কোনো কথা নাই কমেন্ট কৰি জনাব পাৰে একো বেয়া নাপাওঁ মই কৰিব পাৰে